নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। গৰমটো বৰ বেয়াকৈ পৰিছে। ৰ'দটো ইমান চোকা, বতাহ নায়ে, বাহিৰত ওলাই যাবই নোৱাৰি, ঘৰৰ ভিতৰতে থাকিব মন যায়। এয়া দেখিছে, ঘৰৰ কাম কৰি আছো। দিনৰ ভাত সাজৰ যোগাৰ কৰি আছো। দিনতনো আজি কি খাম, দিনৰ আহাৰ বনাই আছো। আজি দিনত খাম ভাবিছো, ইমান গৰম দিছে। পইতা ভাতৰ জুতি ল'ম আজি। পইতা ভাত, সৰু আলু গুটি ভাজি, এনেকৈ খাম ভাবিছো আজি দিনত। পিঁয়াজ জলকীয়া দি নেমু কাটি লৈ। আপোনালোকে খায়নে বাৰু এনেকৈ পইতা ভাত? এইফালে দেখিছে, সৰু আলু গুটি ভাজি আছো পইতা ভাতৰ লগত খাবলৈ। ল'ৰাটোক পইতা ভাত নিদিওঁ, ল'ৰাটো চৰ্দি লাগি আছে। ল'ৰাটোৰ কাৰণে বেলেগকৈ বনাইছো, দালি বহাই দিছো কুকাৰত ল'ৰাটোৰ কাৰণে। কি বাবা? ল'ৰাটোৰ কাৰণে দালি বনাই দিছো। ডিম এটা ল'ৰাটোক পোষ্ট কৰি দিম, ল'ৰাটোৱে এনেকেই খাই দিব। মই গৰম বহুত লাগিছে কাৰণে বোলো ভাবিছো আজি পইতা ভাতকে খাওঁ। ভাত ৰাতিয়ে পানী ঢালি থৈছিলো, পানী ঢালি ফ্ৰিজত থৈ দিছো। ভাত বৰ ধুনীয়া ঠাণ্ডা হৈ আছে চাগে, ফ্ৰিজত থৈ দিয়াৰ কাৰণে। খালেহে গম পাম কেনেকুৱা লাগিব।